দেতা কোৱা আমিতো উকিলকে লয়াৰ বুলিও কওঁ এডভকেট বুলি কওঁ আৰু বেৰিষ্টাৰ বুলিও কওঁ হয়নে হয়তো এই তিনিজনৰ মাজত কিবা পাৰ্থক্য আছে নেকি হয় এই তিনিজনৰ মাজত পাৰ্থক্য এটা নথকা নহয় পাৰ্থক্যটো কি লয়াৰসকল এনেকুৱা ব্যক্তি যিসকলে আইনৰ ওপৰত পঢ়া শুনা কৰিছে ধৰি লওক কেছ এটা কোৰ্টলৈ যাব তাৰ কাৰণে তেওঁ তথ্য পাতি গোটোৱা বা গোটেই ফাইলটো প্ৰস্তুত কৰা এই কামখিনি তেওঁ কৰিব পাৰে বা তেওঁ মানুহক পৰামৰ্শও দিব পাৰে আইন সম্পৰ্কীয় ঠিক আছে তেওঁ হ'ল লয়াৰ এডভকেট হ'ল সেইসকল লয়াৰ যিসকল লয়াৰে বাৰ কাউন্সিল অফ ইণ্ডিয়াই পতা এটা পৰীক্ষাত পাছ কৰি তেওঁলোকৰ পৰা এখন লাইচেন্স লাভ কৰে আৰু জজৰ আগত গৈ তেওঁলোকে কি কৰিব পাৰে যুক্তি প্ৰদৰ্শন কৰিব পাৰে জজ মানে বুজি পাইছা নাই বিচাৰক যে কোৰ্টত যে বহি থাকে চিনেমাত তুমিতো দেখিছাই সেইসকলক কোৱা হয় এডভকেট বুলি আৰু বেৰিষ্টাৰটো হ'ল সেইসকল লয়াৰ যিসকলে গৈ ইংলেণ্ডত পঢ়া শুনা কৰি তেওঁলোকে আইনৰ ডিগ্ৰী লাভ কৰিছে গম পাইছেনে এইটো আগতে এতিয়া মহাত্মা গান্ধী বেৰিষ্টাৰ আছিলে কেলে আছিলে কাৰণ তেওঁ ইংলেণ্ডত গৈ আইনৰ পঢ়া শুনা কৰিছিলে গতিকে লয়াৰ সেইসকল ব্যক্তি যি আইন পঢ়িছে আৰু আইনৰ জ্ঞান আছে কেতিয়াবা আইনৰ পৰামৰ্শ দিয়ে এডভকেট সেইসকল ব্যক্তি যি বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ পৰা লাইচেন্স লাভ কৰিছে আৰু বেৰিষ্টাৰ সেইসকল ব্যক্তি যিসকলে ইংলেণ্ডত আইনৰ পঢ়া শুনা সাং কৰিছে